নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চববোৰে ভাল, মোৰো ভাল। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। এয়াই আৰু আমি ৰেডি হৈ গ'লোঁ। এতিয়া 5টা বাজিলে, আমি গৈ তাত লগ পাই আছোঁ আপোনালোকক। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি ওলাই আহিলোঁ, আহি এয়া ফকিৰাগাৰাম পাই গ'লোঁ। গৈ আছোঁ, আমি 10জনমান মানুহ আহিলোঁ গাড়ীখনত। এতিয়া সকলোৱে মিলি গৈ আছোঁ ফকিৰাগাৰামৰ বজাৰ। আৰু এয়া শক্তি আশ্ৰম পালোঁ। ফকিৰাত মানে বস্তু ল'বলৈ পাহৰি গ'লোঁ। এতিয়া এই দোকানৰ পৰা ল'ম আৰু লৈ গৈ আছোঁ। এজনী বা সকলোৱে আলহীৰ কাৰণে বস্তু ল'লোঁ। আৰু এতিয়া আমি আহি পালোঁৱে। পাই মেলি এয়া আমাক চাহ দিলে খাবলৈ। আমি চাহ খাই আছোঁ। আমাৰ চাহ খোৱা হৈয়ে গ'ল। বাজনীৰ এতিয়ালৈ খোৱা হোৱাই নাই। ই আলহীৰ ঘৰতো আহি মানে 2 কাপ চাহ মাৰি দিলে। একাপ খালে, এতিয়া আৰু একাপ খাই আছে। আৰু এইফালে এইটো তাৱৈ হয় বোলে, ইয়াৰ লগত কথা পাতি আছে। আৰু এনেকৈ আছোঁ আৰু সকলোৱে কথা পাতি খাই বৈ। পিছত আকৌ লগ পাই আছোঁ আপোনালোকক। আমি চৌতাৰাত আহি পালোঁ। এইটো চাহ খোৱা বোৱা হৈ গ'ল। এফালে ভাত খাব মাতিলে। এয়াই চাহ খোৱা বাইদেউজনী, পিছত হোৱাজনী এয়া বহিছে। আৰু এজনী বা দৈ চিৰা খাব, আমি নেখাওঁ, ছোৱালী আৰু মই। সিহঁতে খালে। এতিয়া ভাত, মাছ, দালি, আমাৰ ভাত খোৱা হৈ গ'ল। এয়া টক, 5 কল টেঙাৰ টক, একদম টেষ্টি হৈছে খাবলৈ। সিহঁতৰ খোৱা হোৱা নাই, আমাৰ খোৱা হৈয়ে গ'ল। ইফালে টকটো একদম মজা কৰি খাই আছোঁ। একদম ধুনীয়া, বহুত ধুনীয়া হৈছে টকটো, একদম জ্বলা। আমাৰ খোৱা হৈ যোৱাৰ পিছত এয়া সিহঁতে খাব। এতিয়া খাব আহিছোঁ। আমি এতিয়া ভাত খাই আছোঁ। মাছৰ পেডি, লগতে মাছৰ এতিয়া সিহঁতে খাই আছে সকলোৱে। এইটো দাদা, এইটো আমাৰ মিষ্টাৰ, এইটো ইফালে এজন আটা, এইটো ভাগিন। সকলোৱে খাই আছে। আমাৰতো খোৱা হৈয়ে গ'ল। সিহঁতে এতিয়া খাই আছে। সিহঁতৰ খোৱা হ'লে যামেই আৰু। এইটো বা, এই বাৰ মাৰ ঘৰত আহিছোঁ আমি। তাৰ দেউতাকৰ শ্ৰাদ্ধ আজি। আৰু এইফালে এইটো বাৰ দাদা হয়। এইফালে বা, এইটো বাৰ বান্ধৱী, একেলগে পঢ়িছিল, এয়া দেখা পালোঁ। আৰু এইফালে মানুহবিলাক খাই আছে। আৰু এয়া ৰান্ধনী বাইদেউবিলাকে এইফালে ৰান্ধি আছে। দে জেঠিমা দে। গরিব না হয়, সবে ধনী তো থেকে বলে ভাল নে বেয়া? ভাল। আপুনি ক'ৰ পৰা আহিছে? ঘৰ নহয়, গাঁওখনৰ নাম? না ঠিক আছে বাৰু। কেনেকে বলে, ভাল না? ঠিক আছে। সকলো মানুহ একে নহয়, সেয়াই আৰু সিহঁতে কোনোবাই আৰু লাজ পায় কেমেৰাৰ আগত আহিবলৈ। এইটোৱে আৰু এয়া ভণ্টিজনী মুখখন দেখুৱাই নাই। বৌদি, আপনি কোন জায়গার পৰা?
আপনি কোন জায়গা? আমি শ্রীরামপুর। শ্রীরামপুর। আপনার কি হয়? এটা সারবো। আচ্ছা ঠিক আছে ঠিক আছে, খুব সুন্দর। হ্যাঁ। আরে মাথা না তোর। চন্দন কি হয়? প্রদীপ। এয়া হল প্রথম বাকনি আর নেক্সট বাকনি হল এয়া আর ইয়ে মোর মা খরো গাইছেন। এয়া মা দুজনী চাওক কেনেকে লাগিছে চাওক। এয়া মোৰ ভতিজী এজন ভাগিনী এজন। চাওক এয়া কোন, তুমি কোন কোৱা? তুমি বাজা